হয়, আজি ইয়াতে এণ্টাৰপ্ৰেনাৰ্ছ মিটত আমি আহিছোঁ আৰু ইয়াত ভুৱনেশ্বৰৰ যিমানখিনি উদ্যোগী আছে সেই উদ্যোগীখিনিক নিমন্ত্ৰণ কৰা হৈছে আৰু এই অনুষ্ঠানটো আজি আমাৰ যি আছাম এডভান্টেজ 2.0 চলি আছে তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো এক বিশেষ মাত্ৰা পাইছে আৰু আমাৰ ইয়াত বিভিন্ন বিভাগে বিশেষকৈ BTRৰ ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কিছু আমাৰ এমপেনেল NGOs আছে, তেওঁলোকে আজি ট্ৰেইনিং দিব আৰু বিভিন্ন বেংকৰ ইয়াতে ষ্টল লগাইছে যাতে আমাৰ ইয়াতে আজি ঋণ সম্পৰ্কতো তেওঁলোকে কিছু সেৱা আগবঢ়াব পাৰে। ইতিমধ্যে কিছুমান পেণ্ডিং লোন হৈ আছে, সেইখিনি যাতে ইয়াতে ডিছবাৰ্চ কৰিব পাৰে, চেংচন কৰিব পাৰে। বেংক, এণ্টাৰপ্ৰেনাৰ, ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট, BTRৰ আজি সন্মানীয় EM ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে এই এণ্টাৰপ্ৰেনাৰ মিটৰ জৰিয়তে আমাৰ এডভান্টেজ আছাম 2.0ৰ যি কাৰ্যসূচী চলি আছে তাক এক বিশেষ মাত্ৰা দিব। স্যার, বিনিয়োগকারীসকলে অতিথিসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাব মাজে সময়ে বিভিন্ন অজুহাত দেখায়, এই ক্ষেত্ৰত সফল হ'ব বুলি ভাবে নেকি? নিশ্চয় সফল হ'ব। আজি আমি বেংকত যিবিলাক লোন প্ৰপ'জেলছ কৰি আছে সেইবিলাক আমি ৰিভিউ কৰিছোঁ আৰু আমি যোৱা ডিচেম্বৰ মাহত আমি ইতিমধ্যে এটা দিনত লোন মেলা পাতি পেলাই 32 কোটি টকাৰ গভৰ্ণমেণ্ট স্পনচৰ্ড স্কিমবিলাকৰ লোন চেংচন হৈছে। গতিকে আজিও ইয়াতে আমাৰ বেংকৰ 4টা বেংকে পাৰ্টিচিপেট কৰিছে, ষ্টল লগাইছে আৰু তেওঁলোকৰ যিবিলাক পেণ্ডিং প্ৰপ'জেলছ আছে সেইবিলাকো আমি ৰিভিউ কৰিছোঁ যাতে সেইবিলাকত তেওঁলোকে লোন দিব পাৰে। আমাৰ MSMEৰ বিষয়েও আহিছে, সকলোৱে এক্সামিন কৰি আছে। কাৰোবাৰ যদি কিবা ডকুমেণ্টৰ অভাৱো আছে বা কিবা মানে বেলেগ ডেফিচিয়েঞ্চিজ আছে সেইখিনিও সম্পূৰ্ণ কৰি পেলাই যাতে তেওঁলোকে লোন লৈ ব্যৱসায়ত আগবাঢ়ি যাব পাৰে তাৰে ব্যৱস্থা কৰা হৈছে। উদ্যোগী আছে সেই উদ্যোগীখিনিক নিমন্ত্ৰণ কৰা হৈছে আৰু এই অনুষ্ঠানটো আজি আমাৰ যি আছাম এডভান্টেজ 2.0 চলি আছে তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো এক বিশেষ মাত্ৰা পাইছে আৰু আমাৰ ইয়াত বিভিন্ন বিভাগে বিশেষকৈ BTRৰ ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কিছু আমাৰ এমপেনেল NGOs আছে, তেওঁলোকে আজি ট্ৰেইনিং দিব আৰু বিভিন্ন বেংকৰ ইয়াতে ষ্টল লগাইছে যাতে আমাৰ ইয়াতে আজি ঋণ সম্পৰ্কতো তেওঁলোকে কিছু সেৱা আগবঢ়াব পাৰে। ইতিমধ্যে কিছুমান পেণ্ডিং লোন হৈ আছে, সেইখিনি যাতে ইয়াতে ডিছবাৰ্চ কৰিব পাৰে, চেংচন কৰিব পাৰে। বেংক, এণ্টাৰপ্ৰেনাৰ, ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট, BTRৰ আজি সন্মানীয় EM ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে এই এণ্টাৰপ্ৰেনাৰ মিটৰ জৰিয়তে আমাৰ এডভান্টেজ আছাম 2.0ৰ যি কাৰ্যসূচী চলি আছে তাক এক বিশেষ মাত্ৰা দিব। স্যার, বিনিয়োগকারীসকলে অতিথিসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাব মাজে সময়ে বিভিন্ন অজুহাত দেখায়, এই ক্ষেত্ৰত সফল হ'ব বুলি ভাবে নেকি? নিশ্চয় সফল হ'ব। আজি আমি বেংকত যিবিলাক লোন প্ৰপ'জেলছ কৰি আছে সেইবিলাক আমি ৰিভিউ কৰিছোঁ আৰু আমি যোৱা ডিচেম্বৰ মাহত আমি ইতিমধ্যে এটা দিনত লোন মেলা পাতি পেলাই 32 কোটি টকাৰ গভৰ্ণমেণ্ট স্পনচৰ্ড স্কিমবিলাকৰ লোন চেংচন হৈছে। গতিকে আজিও ইয়াতে আমাৰ বেংকৰ 4টা বেংকে পাৰ্টিচিপেট কৰিছে, ষ্টল লগাইছে আৰু তেওঁলোকৰ যিবিলাক পেণ্ডিং প্ৰপ'জেলছ আছে সেইবিলাকো আমি ৰিভিউ কৰিছোঁ যাতে সেইবিলাকত তেওঁলোকে লোন দিব পাৰে। আমাৰ MSMEৰ বিষয়েও আহিছে, সকলোৱে এক্সামিন কৰি আছে। কাৰোবাৰ যদি কিবা ডকুমেণ্টৰ অভাৱো আছে বা কিবা মানে বেলেগ ডেফিচিয়েঞ্চিজ আছে সেইখিনিও সম্পূৰ্ণ কৰি পেলাই যাতে তেওঁলোকে লোন লৈ ব্যৱসায়ত আগবাঢ়ি যাব পাৰে তাৰে ব্যৱস্থা কৰা হৈছে।